ইউটিউব চেনেল তীৰৰেখালৈ ৰাতুল বৰুৱাই স্বাগতম জনোৱাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। বন্ধুসকল, ভাৰতীয় পৰম্পৰাত পালন কৰি অহা উৎসৱসমূহৰ ভিতৰত মহাশিৱৰাত্ৰি উৎসৱ বহু শ্ৰদ্ধা ভক্তি সহকাৰে পালন কৰা হয়। হিন্দু দৰ্শন মতে শিৱ পৰম ব্ৰহ্ম, শিৱই আদি আৰু শিৱই অনাদি। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ত্ৰিমূৰ্তিৰ এগৰাকী সদস্য হ'ল স্বয়ং শিৱ। কৈলাশ পৰ্বতেই শিৱলোক, শিৱৰ ধ্যান কৰাৰ উপযোগী আৰু অতি প্ৰিয় ঠাই। ইয়াত এদিন আশুতোষ শিৱই পত্নী পাৰ্বতীৰ সংগত মগন হৈ থাকোঁতে পত্নীয়ে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছিল আৰু কোনোবা এটা প্ৰশ্নৰ সমাধানত পৃথিৱীত কেনেদৰে শিৱ পূজা কৰিলে অভাৱ অনাটন আৰু দুখ যন্ত্ৰণা নাশ হ'ব এই বিষয়ে প্ৰকাশ কৰিছিল। সেইদিনাই শিৱৰ 108টা নামৰ বৰ্ণনা কৰিছিল, যিবোৰ নাম শিৱৰ অষ্টোত্তৰ শতনাম হিচাপে পৃথিৱীত আজিও প্ৰচলিত। আৰু তেতিয়াৰ পৰা কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱ পূজাৰ প্ৰচলন হয়। সকলোৱে কুশলে থাকক, শান্তিৰে থাকক।